অসম সাহিত্য সভা আৰু অসম মুলুকত বসতি স্থাপন কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে। বছৰ বছৰ ধৰি এই সম্পৰ্ক সদায় সুদৃঢ় হৈ আহিছে আৰু যাক আমি অসমীয়া জাতি বুলি কৈছোঁ। অসমীয়া জাতিৰ আত্মপৰিচয় বুলি ক'বলৈ হ'লে অসম সাহিত্য সভা হ'ব পাৰে, বড়ো সাহিত্য সভা হ'ব পাৰে, কাৰ্বি সাহিত্য সভা হ'ব পাৰে, নেপালী সাহিত্য সভা হ'ব পাৰে। আৰু সকলোৱে এখন পতাকাৰ তলত সমবেত হৈ থকাটো অসমীয়া জাতিটোৰ বাবে আটাইতকৈ গৌৰৱৰ বিষয় হ'ব পাৰে। অসম সাহিত্য সভাই স্বপ্ন দেখে যে সকলো জাতি জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি ৰাখি বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰাৰ আমাৰ সামৰ্থ্য আছে আৰু সেয়া আমি কৰি দেখাব লাগিব। বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম সাহিত্য সভাই যৌথভাৱে এই অনুষ্ঠান আয়োজন কৰি ইয়াত শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকল, শিক্ষাদান কৰি থকা শিক্ষাগুৰুসকলক আৰু ওচৰে পাজৰে থকা ভাষাপ্ৰেমী সাহিত্যপ্ৰেমীসকলক একতাৰ দোলেৰে অসম সাহিত্য সভাই বান্ধিবলৈ প্ৰয়াস কৰিছে। এই অনুষ্ঠান আয়োজন কৰিবলৈ যাওঁতে মই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ উপাচাৰ্যকে মুখ্য কৰি বিশ্ববিদ্যালয়ৰ সকলো কাৰ্যকৰ্তা কৰ্মকৰ্তাক বিষয়া কৰ্মচাৰী মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমীয়া জাতিৰ যিটো সমন্বিত ৰূপ সেই সমন্বিত ৰূপটো আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ত দেখিবলৈ আমি পাইছোঁ। নেপালী সাহিত্য সভাৰ সভাপতি আহিছে, বড়ো সাহিত্য সভাৰ সভাপতিয়ে ভাষণ দি আছে, চান্তাল সাহিত্য সভাৰ সভাপতি আহিছে, আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি আহিছে। গোটেইকেইজন সভাপতিৰ লগত অসম সাহিত্য সভা বহিছে, অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া বহিছে, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য বহি আছে। এটা সোণত সুৱগা চোৱাৰ পৰিৱেশ আজি নিৰ্মাণ কৰা হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়। অসমীয়া জাতিৰ প্ৰতিনিধি হিচাপে আমি আজি বৰ গৌৰৱ অনুভৱ কৰিছোঁ। এই বাৰ্তাটো সমগ্ৰ ভাৰতবৰ্ষলৈ সিঁচৰতি হৈ যাব। আমাৰ প্ৰবাসী অসমীয়াসকলেও সদায় এই দৃশ্য দেখি গৌৰৱবোধ কৰিব। তেওঁলোকে ভাবিব যে অসমীয়া এনেকুৱা এটা জাতি যিটো জাতিয়ে নিজকে শৃংখলাবদ্ধ জাতি হিচাপে পৰিগণিত কৰিবলৈ প্ৰযত্ন কৰিছে আৰু একেলগে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখি একেলগে থাকিবলৈ বিচাৰিছে। অসম সাহিত্য সভাই আজি এটা বাৰ্তা দিব বিচাৰিছে। এই বাৰ্তাটো হৈছে আমি একেলগে থাকিব জনা জাতি। আমি সকলো জাতি জনগোষ্ঠীৰ মাজত সকলোকে মান মৰ্যাদা দি সকলোকে সন্মান দি আমি অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাৰ তলত সকলোকে সমবেত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। অসমীয়া জাতি আজিৰ তাৰিখটো আজিৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে আমি গণ্য কৰিব বিচাৰোঁ যে এই দিনটোতেই অসম মুলুকত থকা কোকৰাঝাৰ জিলাত থকা এখন বিশ্ববিদ্যালয়ত সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলো সাহিত্যসেৱী সকলো জাতীয় সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধ হৈ একতাৰ বাণী গাবলৈ শিকিছে। চিৰচেনেহী মোৰ ভাষা জনা। আমি আশা কৰিছোঁ সকলোৰে সহযোগত এই অনুষ্ঠান সম্পন্ন হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এই কোকৰাঝাৰ জিলাবাসীৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ আশাসুদীয়া প্ৰচেষ্টাই এই অনুষ্ঠানটো উন্নত সুৱগা চৰালে। মই সদুতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল জাতীয় সংগঠনৰ জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ সভাপতিসকল আহিছে, প্ৰধান সম্পাদকসকল আহিছে, তেওঁলোকৰ অংশগ্ৰহণেও এটা বেলেগ বাৰ্তা কঢ়িয়াই নিব সকলোৱে হৃদয়ৰ মাজলৈ। আমি বিচাৰোঁ যে কোকৰাঝাৰৰ পৰাই নহয় সকলো জিলাৰ পৰাই যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনলৈ একোখনকৈ দলং নিৰ্মাণ হওক, যিখন দলঙৰ যোগেদি আমি সকলোৱে সাহিত্য সভালৈ যাব পাৰোঁ। আমাৰ সাহিত্য সভাৰ দুৱাৰ খিৰিকীবিলাক চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ দুৱাৰ খিৰিকীবিলাক, ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ দুৱাৰ খিৰিকীবিলাক আমি সকলোৰে কাৰণে খুলি ৰাখিছোঁ। সকলো তালৈ আহক আৰু সকলোৱে কওক মই অসম সাহিত্য সভাৰ এজন সদস্য আৰু সকলোৱে আজীৱন সভ্য পদ গ্ৰহণ কৰি গৌৰৱবোধ কৰক। তেতিয়া অসম সাহিত্য সভাই কৰি থকা চিন্তাবিলাক সফল ৰূপায়ণ হ'ব। মই সদতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জন্তু চাবলৈ হ'লে চিৰিয়াখানাত যাব লাগে, কিন্তু আচলতে বড়োলেণ্ড বুলি ক'লে আমাৰ ধাৰণা এতিয়া সলনি হৈ গ'ল। আগৰ যিটো বড়োলেণ্ড সেই বড়োলেণ্ড আজি নাই। এতিয়া শান্তিৰ জিঞ্জিৰিয়ে ৰাইজে বসবাস কৰিব পাৰিছে। আজি মই সেইটো ভাষণত কৈছোঁ, আপুনি কৈছে
যে সমন্বয়ৰ যিটো ৰূপ আজি যিটো পৰিৱেশত এটা অনুষ্ঠান আয়োজন কৰি কোকৰাঝাৰ বিশ্ববিদ্যালয়ে আজি দেখুৱাই দিলে সেইটো মোক বানপানী চাবলৈ যিদৰে আমি ব্ৰহ্মপুত্ৰ পাৰলৈ যাব লাগে চিৰিয়াখানালৈ যেনেকৈ বন্যজন্তু চাবলৈ যাব লাগে ঠিক তেনেকৈ সমন্বয়ৰ ৰূপটো চাবলৈ আমি বিশ্ববিদ্যালয়লৈ কোকৰাঝাৰ বিশ্ববিদ্যালয়লৈ আহিব লগা হৈছে ইমান ভাল লাগিছে যে এই সুযোগ সুবিধাটো দিলে কেৱল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম সাহিত্য হয় মই তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সমিল মিলেৰে থাকিব লাগিব লোকপিয়লত আমাৰ সকলো ভাষা খিলঞ্জীয়া ভাষা অসমীয়া ভাষাক আমি উপযুক্ত মৰ্যাদা দি ৰাখিব লাগিব সকলোৱে চিন্তা কৰিব লাগিব মই সভা সমিতিবিলাকত এটা কথা কৈ আছোঁ যে লোকপ্ৰিয়লত আমাৰ যি দায়িত্ব আছে সকলো দায়িত্ব আমি গ্ৰহণ কৰিব লাগিব অসমীয়া ভাষাৰ মান মৰ্যাদা বড়ো ভাষাৰ মান মৰ্যাদা কাৰ্বি ভাষাৰ মান মৰ্যাদা ৰাভা ভাষাৰ মান মৰ্যাদা আমি সকলোৱে ৰক্ষা কৰিব লাগিব যিটো আমাৰ স্থানত আমি ৰাখিব লাগিব আমি অসমীয়া ভাষা কৈ যদি অসমীয়া ভাষী বুলি আমি কৈ যদি গৌৰৱবোধ কৰোঁ বড়ো ভাষী মানুহ বুলি যদি আমি কৈ গৌৰৱবোধ কৰোঁ ৰাভা ভাষী মানুহ যদি আমি গৌৰৱ কৰিব পাৰোঁ সকলো একত্ৰিত হোৱাত কোনো অসুবিধা নাই গতিকে অসম সাহিত্য সভাৰ পবিত্ৰ পতাকাৰ তলত সমবেত হৈ আজি কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ যিটো ৰূপ দেখিলে সমগ্ৰ অসমতে যদি সেইটো ৰূপ হয় তেতিয়াহ'লে আমি সকলোৱে হাঁহি হাঁহি থাকিব পাৰিম গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ হ'ব থেংক ইউ